দুৰ্গা পূজাৰ প্ৰথম দিনটো ষষ্ঠী হয়, গতিকতে এই ষষ্ঠীৰ দিনাখন মই ওলাই আহিছোঁ গোসানী চাবলৈ। আৰু আমাৰ ঘৰৰ পৰা কেইকোচমান দূৰত গ'লেই পায় এই গোসানী বনোৱা ঘৰখন। আৰু এয়া আমাৰ গোসানী হয়, আমি এয়া উলিয়াইছোঁ নিবলৈ আৰু বহুত ফূৰ্তি ফাৰ্তা কৰি গোসানী আদৰাইছোঁ আমি। আৰু ঢাকৰ সৈতে পূৰা নাচি বাগি পূৰা গোসানীৰ সৈতে গৈছোঁ মণ্ডপত স্থাপিত কৰিবলৈ গোসানীক। আৰু এয়া আমি পাই গ'লোহি গোসানী য'ত মানে থ'ম তাত। আৰু আমাৰ কাষতেই পূজা হয়, গতিকতে বেছি সময় নালাগে তাত পাওঁতে, মানে আপোনাৰ দুখোজমান গ'লে পূজা মণ্ডপ পোৱা হয় আমাৰ ঘৰৰ কাষতে। আৰু এয়া বহুত ফূৰ্তি কৰিছোঁ, এটা পাৰ্টি আহিছিল গোসানী নিবলৈ, সেই পাৰ্টিটোৰ লগতে বহুত নাচিলোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ। আৰু সেইটো এটা নেপালী পাৰ্টি আছিলে, আমি মানে ঢাক ঢোলৰ শব্দ শুনিলে ৰ'ব নোৱাৰোঁ, সেইকাৰণে নাচিয়ে দিওঁগৈ য'ত ত'ত। আৰু সিহঁততকৈ বেছি আমাৰহে নাচোনটো বেছি আছিলে, ফূৰ্তি বেছি আছিলে। আৰু সন্ধিয়া বন্তি প্ৰজ্বলন আছিলে পূজা মণ্ডপত, আৰু বন্তি প্ৰজ্বলন কৰি চাহৰ লগত নিমকি আৰু জেলেপি দিলে, সেয়া খালোঁ।